ফ্ৰেণ্ডছ, ভালনে সকলোৰে? আশা কৰোঁ সকলোৰে ভাল। মোৰ বিনীতা জ্যোতিষ্মান ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা বিশেষ দিন আছে। বিশেষ দিন মানে জ্যোতিষ্মানৰ বৰ্তাকৰ মানে মোৰ দাদাৰ জন্মদিন। আজি দিনটো অকণমান কি কৰোঁ তাকে আপোনালোকলৈ শ্বেয়াৰ কৰিব বিচাৰোঁ, চাই থাকক। আৰু দাদা এতিয়া নাই, মন্দিৰত গৈছে মন্দিৰ দৰ্শন কৰিবলৈ। জ্যোতিষ্মান আৰু মই ঘৰত অকলে আছোঁ। দিনটো কেনেকৈ পাৰ কৰোঁ, কি কৰোঁ চাই থাকক। আৰু এতিয়া বনাম কচুৰ ঠুৰি মানে আমাৰ শাওনৰ মাজে ঘৰত মানে একো মানে এইটো ৰহুন পিঁয়াজ মাছ মাংস এইবোৰ নচলে, একেবাৰে চিম্পুলকৈ অকল জলকীয়া আৰু আদাৰে বনাম। চাই থাকক কেনেকৈ বনাম। এয়া মই কচু ঠাৰিখিনি এনেকৈ বাকলি চেলাই কেতিয়াবাই কাটি থৈ দিছিলোঁ। এতিয়া এইখিনি ভালকৈ ধুই কিনে অকণমান বইল হ'ব দিম। সিজি যোৱাকৈ নহয়, অকণমান বইল হ'ব দিম। চাই থাকক। কচু লতিখিনি বইল হোৱা সময়খিনিত এইখিনি যোগাৰ কৰি লৈছোঁ। এটা বিলাহী আৰু 5টা জলকীয়াটো নিজৰ মতে দিব লাগে, দিব পাৰে, বেছি খালে বেছিকৈ। আৰু আমি 5টা দিছোঁ। আৰু আদা অকণমান, মানে যিহেতুকে শাওনৰ মাহ আমাৰ ঘৰত পিঁয়াজ আৰু নহৰু নচলে, সেইবাবে মই অকল আদা আৰু জলকীয়া দি কচুখিনি বইল হৈ গ'ল। এতিয়া কেৰাহীটো পাতি দিছোঁ। ইয়াত অকণমান তেল দিম। তেল দি ল'লোঁ। তেলখিনি গৰম হৈ গ'ল। এতিয়া ইয়াত বিলাহীখিনি দি দিম। প্ৰয়োজন মতে নিমখ হালধি দি দিব। বিলাহীখিনি প্ৰায় সিজিলে। এতিয়া মই ইয়াত কচুখিনি এড কৰি দিম। ইয়াতে মই অকণমান ৰেড চিলি দি দিছোঁ আৰু অকণমান ধনিয়া গুড়ি দি দিছোঁ। জিৰা দিয়া নাই, জিৰা মানে নাই, আপোনালোকে খালে দিব পাৰে। আৰু বেলেগ মই একো নিদিওঁ। একেবাৰে চিম্পুল আৰু নাজানো মই বনাব, একেবাৰে চিম্পুল, মানে পিঁয়াজ নহৰু নোহোৱাকৈ আৰু এদিন বনাই খাব কেনেকুৱা লাগে জনাব। এতিয়া কচুখিনি এবাৰ চাওঁ। মানে কচুটো বেছি গলি গ'লেও খাই ভাল নালাগে, একেবাৰে গলি গ'লেও বেয়া লাগে। অকণমান মানে এনেকৈ থাকিব লাগে আৰু বৰষুণো আহিল আৰু অকণমান থাকক, তাৰপিছত হৈ যাব। আৰু অকণমান ঢাকনি লগাই দিছোঁ, গেছটো ল'ত আছে। এইফালে বাহিৰত বৰষুণ। কচু ঠুৰি ৰেডি হৈ গ'ল। এই ওচৰৰ পৰা দেখাই দিছোঁ। আৰু কোনোবাই যদি মানে এইটো গলাই খাব বিচাৰে, এনেকৈ দিলে এইটো গলি যাব, কিন্তু মই গলাই মানে বেয়া পাওঁ, আমি যেনেকৈ খাই, সেইটো কাৰণে আমি এনেকৈ ৰাখি দিছোঁ। এতিয়া গেছটো অফ কৰি দিম। এতিয়া ভাত খাব লৈছোঁ। এয়া কচু বনালোঁ এইমাত্ৰ, আৰু এয়া ৰাতিৰে পনীৰৰ চব্জি আছিলে। তো এতিয়া ভাত খাওঁ, চাই থাকক। ভাত পানী খালোঁ। এতিয়া 1টা বাজিলে। এতিয়া অকণমান ৰেষ্ট লওঁ। বাহঁতো আহি পাবৰ হৈছে। তো গধূলি আমি বাৰ্থডে কেনেকৈ চেলিব্ৰেট কৰোঁ চাই থাকিব ভিডিঅ'টো। আমাৰ জ্যোতিষ্মানে নমু কৰি আছে। আৰু কি আছে কৈ দিয়াচোন। আন্ধাৰে হৈ গ'ল। আমি এতিয়া কেক আনিব যাই আছোঁ, আৰু বাহঁতে শৰাই দি আছে। তো বলক আমি এতিয়া কেক লৈ আহোঁ। 7টাই বাজি গ'ল।
আহিছোঁ। এইখন আমাৰ দোকান। এইটো কেক জ্যোতিষ্মানৰ স্কুলৰ টিচাৰে বনাইছে। কোনোবা যদি ওচৰতে মোৰ ভিডিঅ' চাই তেনেহ'লে কেক লাগিলে জনাব পাৰে। বহুত ধুনীয়া কেক বনায়। কোনোবা চাই যদি লাগিলে ক'ব পাৰে। এইফালে বাইদেৱে পায়স বনাই আছে, শৰাই পাতি হৈছে আৰু এইফালে পায়স বনাই আছে। তো চাই থাকক ভিডিঅ'টো। বাৰ্থডে খোৱা মানুহকেইটাক দেখাইছোঁ। হাই দি সকলো ভালে কুশলে হৈ গ'ল। এতিয়া চব হ'ল, চবে ঘৰে ঘৰে গ'ল। আমি এতিয়া ভাতত লাগো। তো আজি যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক এটা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ লৈছোঁ বিদায় আৰু নতুন ভিডিঅ'ৰ সৈতে মই বিনীতা আহিম। চাই থাকিব। শুভৰাত্ৰি। বাই বাই।